শিক্ষাৰ লগত জড়িত ভিডিঅ'ৰ ন'টিফিকেশ্যন লাভ কৰিবলৈ ছাবস্ক্ৰাইব কৰক এডু-ক্ৰাউনৰ নামৰ ইউটিউব চেনেলটি। হেল্ল' বন্ধু বান্ধৱীসকল, আজি এটা বেলেগ বিষয়ৰ ওপৰত আমি এই ভিডিঅ'টো লৈ আহিছোঁ। তো এই ভিডিঅ'টিত আমি কিছুমান সংক্ষিপ্ত ৰূপত ইংৰাজীত আমি কিছুমান আখৰ দেখা পাওঁ, যেনেকুৱা আমি উদাহৰণস্বৰূপে লৈ লওঁ আছু, অল আছাম ষ্টুডেণ্ট ইউনিয়ন, AASU বুলি থকা আমি দেখা পাওঁ। ঠিক তেনেদৰে আৰু কিছুমান বিভিন্ন ধৰণৰ শব্দ বিভিন্ন বাতৰি কাকত হওক ক'ৰবাত শ্লোগানতো হয়তো আমি দেখিবলৈ পাওঁ। তো এই সংক্ষিপ্ত ৰূপত থকা শব্দবোৰৰ বিষয়ে জানিবলৈ মই কিছুমান তথ্য সংগ্ৰহ কৰি তোমালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। তো যদি এই ভিডিঅ'টো বা এই কথাখিনি তোমালোকে ভালদৰে জানিবলৈ বিচাৰা, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা বুলি মোৰ আশা থাকিল। আৰু এতিয়া আমি আৰম্ভ কৰিছোঁ। আজি যিহেতু ইংৰাজী বৰ্ণমালাৰ প্ৰথম আখৰটো হৈছে এ, তো আজি আমি এৰে ষ্টাৰ্ট কৰিছোঁ। এটা মই তোমালোকক কৈ দিলোঁ আছু। এতিয়া দ্বিতীয়টো যি ADB, দ্বিতীয়টো সংক্ষিপ্ত ৰূপৰ শব্দটো হৈছে তোমালোকৰ ADB। ADBৰ ফুল ফৰ্ম হৈছে এছিয়ান ডেভেলপমেণ্ট বেংক। নেক্সট হ'ল আমাৰ AICC, আৰু AICC মানে হৈছে অল ইণ্ডিয়া কংগ্ৰেছ কমিটি। নেক্সট হৈছে আমাৰ AIDS, একিউৰেট ইমিউনো ডিফিচিয়েঞ্চি চিনড্ৰম। এইটো এটা বেমাৰ হয়। এই বেমাৰটো HIV নামৰ এটা ভাইৰাছৰ দ্বাৰা হয়, আৰু HIV মানে হৈছে হিউমেন ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ। নেক্সট হৈছে আমাৰ AIR মানে হৈছে অল ইণ্ডিয়া ৰেডিঅ'। নেক্সট হৈছে আমাৰ এছিয়ান, ASEAN। এই এছিয়ান শব্দটোৰ ফুল ফৰ্ম হৈছে এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যন। নেক্সট হৈছে আমাৰ আয়ুষ। আমি এই 2020 বৰ্ষটোত আয়ুষ শব্দটো AYUSH এই শব্দটো বাতৰি কাকতেই হওক বিভিন্ন কিতাপতো আমি দেখিবলৈ পাইছোঁ হওক। এতিয়া আমাৰ আয়ুষ, এই আয়ুষ শব্দটোৰ অৰ্থ বা বিস্তৃত ৰূপত হ'ব আয়ুৰ্বেদা, য়োগা, ইউনানী, সিদ্ধা আৰু হোমিঅ'পেথি। আৰু নেক্সটটো আমাৰ হ'ব AGP। AGP কি হয়? অসম গণ পৰিষদ, আমাৰ অসমৰে এটা আঞ্চলিক দল। নেক্সট আহিব আমাৰ AJP, আৰু AJP হৈছে অসমৰে আনটো এটা দ্বিতীয় শেহতীয়াকৈ গঠন হোৱা এটা আঞ্চলিক দল, যিটো হৈছে অসম জাতীয় পৰিষদ। তো বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। নেক্সট ভিডিঅ'টোত আমি বি আখৰটোৰে আৰম্ভ হোৱা কিছুমান সংক্ষিপ্ত ৰূপৰ শব্দ এই ভিডিঅ'টিত আলোচনা কৰিম। ধন্যবাদ।